হাই গাইজ, মই এতিয়া কি কৰিবলৈ লৈছোঁ আপোনালোকক দেখাম, চাওঁ আহক। মই মানে কমকৈ চাউল তিয়াই চাত দিছোঁ, যিহেতু আমাৰ ঘৰৰ মানুহ চবেই নাখায়। বিলাহী, ফুলকবি, কেঁচা মটৰ, পিঁয়াজ পাত আৰু ৰচুন, পিঁয়াজ। মই এতিয়া বৰা ভাত মানে চেৰা দি আছোঁ, হৈছেগৈ আৰু অলপ অলপ। কোনে কোনে ভাল পায় খাই কমেণ্ট কৰি জনাবচোন। মই অলপ তল ওপৰ কৰি দিছোঁ। চাউল তিয়াই চাত দিছোঁ, যিহেতু আমাৰ ঘৰৰ মানুহ চবেই নাখায়। ফুলকবি, কেঁচা মটৰ, পিঁয়াজ পাত আৰু ৰচুন, পিঁয়াজ, আদাটো হেৰি কৰিবলৈ